জয় হিন্দ জয় ভাৰত বিজয়ী বিশ্ব তিৰংগা প্যাৰা এনেকুৱাকৈ দেশৰ মহিমা মণ্ডন কৰা বাক্য খণ্ড বাক্যবোৰ লিখা ৱালত যদি কোনো দাড়ি টুপি পিন্ধা মুছলমানে পেচাব কৰিলেহেঁতেন তেন্তে তেওঁক দেশৰ গাদ্দাৰ অভিহিত কৰি 20 বছৰ জেল দিলেহেঁতেন। তথাকথিত দেশপ্ৰেমিকৰ উৎপাতত সাধাৰণ মুছলমান থাকিব নোৱাৰা পৰিৱেশ কৰি দিলেহেঁতেন। মুছলমান গাদ্দাৰ ইত্যাদি ইত্যাদি। হিন্দু যিহেতু সেয়েহে সকলোতে পেচাব কৰাৰ লাইচেন্স আছে। মানুহকেইজনে কি ভুল কৰিলে জানেনে? সিহঁতে নিজে নকলি দাড়ি টুপি লগাই তাত পেচাব নকৰিলেই। মাফ কৰিব ভাই, এয়া এতিয়া সাভাৰকাৰৰ দেশ, সংঘী সকলৰ দেশ। এই ভিডিঅ'টো এটা শ্বেখ আব্দুল হামিদ নামৰ এটা ফেচবুক পেজত আপলোড কৰা হৈছে। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি সকলো মানুহক দেখুৱাৰ সুযোগ কৰি দিয়ক। क्या बना है? भैया बहुत तेज लगी थी भाई। क्या बना है ये? क्या बना है ये क्या लिखा है? इधर इधर क्या लिखा है? अरे जाओ यार छोड़ो। मैं इधर क्या लिखा है? क्या कह रहे हो? क्या कह रहे हो? क्या लिखा है इधर? क्या लिखा है? क्या लिखा है ये? ठीक है भैया। क्या बात बना लगी क्या है? है? इधर इधर नहीं, जा कहाँ रहे हो? अरे छोड़ो। बना क्या है? हमको नहीं आता पढ़ना। हैं? ठंडा भी नहीं दिखाई पढ़ना नहीं आता। सुनो, दोबारा यहाँ अगर दिख गए, अगर दोबारा दिख गए हाँ।